কোৱাৰ যে তোৰ বিষয়ে কি ক'ব আমলখিটো লৈ লোৱা তোমালৈ উপহাৰ দিছোঁ থেংক ইউ আমলখিটো দিলি কি হ'ব কোৱা ৰিজৰ্টত আহি কেনে লাগিল অনুভূতিটো ফিলিংছটো কেনে লাগিল মজা লাগছে ক'ত যাব ওলাইছে আপুনি এইটো আমাৰ গ্ৰুপজ্যোতি ভিতৰত অভদ্ৰ হৈছে আপুনি ক'ত যাব ওলাইছে দাদা ক'ত যাব ওলাইছে হাই হেল্ল' নমস্কাৰ গাইজ মই মৃণাল মই আপোনালোকক মোৰ ইউটিউব চেনেল ফান উইথ মৃণাললৈ স্বাগতম জনাইছোঁ এতিয়া আমি যাইছোঁ কাহুৱা ৰিজৰ্ট এতিয়া আমি গাঁৱলীয়া ৰাস্তাৰে যাই আছোঁ আমি মেইন টাউন হৈ যোৱা নাই আৰু আপোনালোকক যিমান পাৰোঁ কাহুৱা ৰিজৰ্টৰ নেচাৰেল প্লেচখিনি দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে অলপ আমাৰ লগত আহি থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ হ'ব আৰু ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধেমালি চলে ৰে কৰে নুতি পচি নিচুকনি জ্বলি যায় শয়নত দুটি নয়ন মধুৰ এতিয়া বাৰিষাৰ বতৰ সকলো খেতি পথাৰৰ কামৰ বাবে আগবাঢ়িছে এতিয়া আপোনালোকে চাওক ইয়াত খেতি কৰি আছে বা ভুঁই ৰুইছে এইবিলাক পথাৰত কাম কৰিছে মানুহবিলাকে ইয়াত নেচাৰেলটো পৰিৱেশটো চাই লওকচোন কিমান ভাল লাগিছে আপোনালোকে এই যাওক খেতি কৰিছে মানুহজনে কোৰ মাৰিছে পথাৰতে সেই কৰিছে যাওক কোদাল মাৰিছে কিমান ধুনীয়া লাগিছে এটা ভিউজটো কিমান ভাল লাগিছে কি নেচাৰেল পৰিৱেশ চাওক নলবাৰী পৰিৱেশ বহুতে হয়তো নলবাৰী এইবিলাক প্লেচ নিচিনাই চিনিয়ে নাপায় কাৰণ এইবোৰ বহুত ভিতৰুৱা গাঁও জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আহি আমি বৰদৈচিলা হোটেল পালোঁ এয়া আমাৰ এইখন হ'ল আমাৰ বৰদৈচিলা হোটেল এতিয়া আমি লাহেকৈ পুলিচ ৰিজাৰ্ভ পাম এতিয়া আমি যাই আছোঁ ধুনীয়া এটা পৰিৱেশ গাড়ীৰ ভিৰ নাই একো ডাঙৰ গাড়ী নাই ফ্ৰী মন্দিৰে যাই আছোঁ এয়া আমি পালোঁ পুলিচ ৰিজাৰ্ভ য'ত আমাৰ পুলিচৰ ইণ্টাৰভিউ হয় দৌৰ পাতিলে ইয়াতে পুলিচ ৰিজাৰ্ভত হয় আমাৰ ইয়াত ইণ্টাৰভিউত পুলিচ ৰিজাৰ্ভতে এইখন হ'ল আমাৰ পুলিচ ৰিজাৰ্ভ ইয়াত আমাৰ পুলিচৰ ইণ্টাৰভিউ হৈছিল য'ত মই দিছিলোঁ যোৱাবাৰ ফাইনেলি আমি পাই গ'লোঁ গণেশ মন্দিৰ ইয়াৰ পৰা কমচে কম আৰু 3 কিলোমিটাৰ মানৰ যাব লাগিব ভিতৰত ধমধমা চাইডে এইটো ইয়াত পুলিচৰ চেকিং আছে গাড়ীৰ কাগজ নাই চাওঁ কি হয় পুলিচ চলিচ নাই তেনেকৈ তথাপি আৰু নামি লৈছোঁ মই গাড়ীৰ পৰা ক'ত যাব ওলাইছে আপুনি মই ইউটিউবত এইটো আমাৰ গ্ৰুপজ্যোতি ভিতৰত অভদ্ৰ হৈছে আপুনি ক'ত যাব ওলাইছে দাদা ক'ত যাব ওলাইছে ক'ত যাব ওলাইছে জগ লৈ আহক দাদা কওক আপুনি ক'ত যাব ওলাইছে কি ইমান লাজকে কৰিছে কি লাজকে কৰিছে ইমান চাওক উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল আমি আহি গ'লোঁ হাৱেৰ পৰা ভিতৰলৈ অৰ্থাৎ কাহুৱা ৰিজৰ্টলৈ আমি যাই আছোঁ সৰু ৰাস্তা এটা আছে হাৱেৰ পৰা ধমধমা নাপাওঁতে আমাৰ কাহুৱা ৰিজৰ্টখন পায় ইয়াৰ সৰু ৰাস্তা এটা আছে আমি সৰু ৰাস্তাটোৰ মাজে মাজে যাই আছোঁ একদম পূৰা নেচাৰেল পৰিৱেশৰ মাজে মাজে যাই আছোঁ এতিয়া ৱেলকাম টু কাহুৱা ৰিজৰ্টলৈ স্বাগতম আমি আহি পালোঁ কাহুৱা ৰিজৰ্টৰ এণ্ট্ৰি পইণ্ট ৰাস্তাটো যোৱাবাৰ অলপ বাৰিষাত প্ৰব্লেম হৈছিল কিন্তু এতিয়া ঠিকেই আছে বাৰু ইয়াত ইমান বৰষুণ নাই বৰষুণ হ'লে ইয়াত অলপ পানী চানী উঠে এতিয়া ধুনীয়া মানুহৰ বেছি ভিৰো নাই চাওঁচোন কি হয় আগলৈ যাই থাকক ৱেলকাম টু ফান উইথ মৃণাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই থাকিব ফাইনেলি গাইছ আমি আহি পালোঁ কাহুৱা ৰিজৰ্ট এতিয়া আমি গাড়ীখন থ'ম ইয়াত
গাড়ীখন পাৰ্ক কৰি ইয়াত এণ্ট্ৰি কৰিম লওক আমি আপোনাক কাহুৱা ৰিজৰ্টখন দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে হেলমেটটো উঠ নমস্কাৰ আপোনাৰ এইখন হ'ল আমাৰ কাহুৱা ৰিজৰ্টৰ এইটো ৰাস্তা সেইফালে দি আহিছোঁ আমি আৰু এইফালে ভিতৰত আৰু এইবোৰ ভিতৰত যাব আছে আমি যাম বাৰু যিকি নহওক আমাৰ দুজন বন্ধু আহিছে ৰূপজ্যোতি আৰু দীপ আহক চাই থাকক ভিডিঅ'টো মোৰ লগত চাই থাকক সকলোকে চাই থাকিব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিব ফাইনেলি আহি পালে মোৰ বন্ধু দুজন ইমান পিছ পৰি আছিল আমি মানে বহুত ফাষ্ট আহি পালোঁ গাড়ী অলপ স্পীডত চলাইছিলোঁ সেইকাৰণে আমি হয়তো আহি পালোঁ ইমান ফাষ্ট আহিছে লাহে লাহে ৱেলকাম হেল্ল' ঠাণ্ডা আনিছে চিপছ আনিছে গেট পাছ দিলোঁ আৰু যদি আমাৰ গেট পাছ ইউটিউবত দিব লাগিব এইবিলাক বস্তু গেট পাছ দিলোঁ আৰু সৰুকৈ এটা মন্দিৰৰ চাৰিআলিত আমাৰ জোলনা আছে ৰূপজ্যোতি বিয়া এইখন আমাৰ নদী দেখুৱাইছোঁ নদীখন নদীৰ পাৰ আৰু চাৰিওফালে কাহুৱা বন আছে ইয়াত আমি অলপ বহিম আৰু ইয়াত ঠাণ্ডা খাম এইটো পাগলাদিয়া নদী আৰু পাগলাদিয়াৰ পাৰ আমি পাগলাদিয়াৰ পাৰত বহি আছোঁ কাহুৱা ৰিজৰ্টত এইপিনে চাওক সকলো মাজে মাজে চবতে অলপ অলপ চাংঘৰ সাজি দিয়া আছে মাজে মাজে ৰেষ্ট ল'বৰ কাৰণে মানে কথাটো হ'ল নলবাৰীত ইমান ভাল ভাল প্লেচ আছে নলবাৰীৰ মানুহখিনি ভূটান চকীত যায় বগামাটিত যায় ক'ৰবাত যায় কিন্তু আমাৰ এই নলবাৰীত যিখিনি ভাল ভাল জেগা আছে তাতে মানুহখিনি কিয় যাব ইচ্ছা নকৰে কাহুৱা ৰিজৰ্ট আছে পাগলাদিয়া ৰিজৰ্ট আছে আৰু এইফালে বাক্সা চাইডে কি আছিল এখন বাক্সাত কি আছিল এখন দাৰাগাঁও ৰিজৰ্ট এখন আছে ইমান ভাল আছে নলবাৰীখিনিত মানে ডিষ্ট্ৰিক্টৰ ভিতৰত কিন্তু আমাৰ যি কি নহওক কাহুৱা ৰিজৰ্টখন ভাল ৰিজৰ্ট আপোনালোকে আহক কাহুৱা ৰিজৰ্টত তাৰমানে যোনে যোনে ভিডিঅ'বিলাক চাইছে এতিয়াও আহিব পাৰে বা ঠাণ্ডা দিনতো আহিব পাৰে ঠাণ্ডা দিনত আহিলে অলপ ভাল হয় আৰু নেচাৰ বস্তুবিলাক মানে ভালকৈ বনাই দিয়ে প্লেচবোৰ এটা কথা এইখিনিমান টাইমত আহিলে মানে কি হয় আপোনালোকে যদি আহে ইয়াত মানুহ বেছি ভিৰ নাপাব বা আপোনালোকে যি ইচ্ছা তাকে কৰিব পাৰিব যি ইচ্ছা মানে কি আৰু ফুৰিব পাৰিব ঘূৰিব পাৰিব ইচ্ছামতে আৰু যেতিয়া নৱেম্বৰ ডিচেম্বৰত আহিব তেতিয়া আপোনালোকৰ প্লেচৰ হয় বহুত হাহাকাৰ লাগিব খানা খোৱাৰ কাৰণে বহুত হাহাকাৰ লাগিব তাতে প্লেচ সেইটো পিকনিকৰ কাৰণে প্লেচ বিচাৰি নাপাব এতিয়া টাইম আহিলে আপোনালোক ইয়াত অলপ মানুহৰ ভিৰো নাই বা আপোনালোকে ইয়াত ভালকৈ বহিব পাৰিব কথা পাতিব পাৰিব ফটো উঠিব নলবাৰীত কি নাই নলবাৰীৰ মানুহৰ দৰে মন বা নলবাৰীৰ দৰে জেগা ক'তো নাপায় আৰু নলবাৰীৰ মানুহ ক'ত নাই চবতে নলবাৰীৰ মানুহ
ঠিক সেইদৰে নলবাৰীত কি নাই, নিজৰ ৰিজৰ্ট আছে বা নিজৰ পিকনিক প্লেচ আছে, চব আছে ইয়াত নলবাৰীত। কাহুৱা ৰিজৰ্টখন বিৰাট ভাল লগা প্লেচ। ইয়াত মানে কি ক'ম আৰু, আপোনালোকে নিশ্চয় গমেই পাইছে। ইয়াত এইটো আমাৰ পাগলাদিয়া নদী, গাঁৱৰ পাগলাদিয়া নদীটো, আৰু সেইফালে আছে বহুত প্লেচ। আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ লাহে লাহে। আপোনালোকক চব যিমান পাৰোঁ সিমানখিনি দেখুৱাম। ইয়াত ক'ভিডৰ বাবে বেছি মানুহ অহা নাই, ফেমিলি মানুহ আহিছে, আৰু আমাৰ দৰে 2-এজন বন্ধু আহিছে। মানে কিছুমান ফ্ৰেণ্ড আহি থাকে ইয়াত ফটোশ্বুট কৰিবলৈ, ভিডিঅ' বনাবলৈ বা কিবা কিবি এনেকৈ মনোৰঞ্জন কৰাৰ ভাল ঠাই আৰু মন ভাল লগা ঠাই। কিমান আৰু আপুনি ডেইলি জীৱনৰ প্ৰতি আৰু সেই এটা অনিচ্ছা আহি যায় নাই, ডেইলি জীৱনত কিমান টেনশ্যন বা কিবা থাকে। আপোনালোকে সপ্তাহত এদিন ৰবিবাৰটো বা কিবা আপোনালোকে চিনেমা চোৱাতকৈ বা ক'ৰবাত শ্বপিং কৰাতকৈ আপোনালোকে নেচাৰেল জেগাত যাওকচোন, কিমান ভাল লাগিব আপোনালোকে তেতিয়া গম পাব। আমলখিটো লৈ লোৱা, তোমালৈ উপহাৰ দিছোঁ। থেংক ইউ। আমলখিটো দিলে কি হ'ব? কাহুৱা ৰিজৰ্টত আহি কেনে লাগিল অনুভৱটো, ফিলিংছটো কেনে লাগিল? মজা লাগছি। আমি নলবাৰীৰা, একচুৱেলি আমি নলবাৰীৰা ভাষাত ক'ম মজা লাগছি। হা, কাহুৱা ৰিজৰ্টত মানুহ কিয় নাহে ফুৰিব বেছি? এতিয়া ছিজনটো অলপ গৰম নে, পৰিৱেশটো ভাল নহয়। যেতিয়া ঠাণ্ডাৰ ছিজন পৰিব না, ধুনীয়া হৈ যাব পৰিৱেশটো, তেতিয়া অজস্ৰ মানুহ আহি যাব। কাহুৱা ৰিজৰ্টৰ বিষয়ে কি ক'ব? আমাৰ চাহ অৰ্ডাৰ দিছিলোঁ, এতিয়া আমাৰ চাহ আহি গ'ল। 4 কাপ চাহ, 4খন বিস্কুট। এটাই মোবাইল খেলাত ব্যস্ত হৈছে, বাকী এটাই ফটো উঠাত ব্যস্ত হৈছে। এইটোৱে আৰু এই ভালেই লাগিল, অলপ ঘূৰিলোঁ আৰু যাব টাইম হৈছে ঘৰত। বহুত টাইম কটালোঁ আজি দিনটো। আজি ৰবিবাৰটো এনেই নগ'ল, সেইটো ভাল লাগিছে। আহিছে কোনোবা পিকনিক চিকনিক খাব আহিছে, আমি এনেই ফুৰিব আহিলোঁ। এদিন আহিব এনেই আমি আজি ফুৰিব আহিলোঁ, একদিন পিকনিক খাব আহিব লাগে। ভাস্কৰ এদিন পিকনিক খাব আহিবি নেকি? আছে চলি আছে নেকি? তই, মই, মিটু, ই থাকিল, ৰূপজ্যোতি থাকিল, চিন্ময়ন থাকিল, ৰাজু থাকিল। ৰাজুক লৈ আহিলোঁ আহিব যদি। আৰু আপোনালোকে নিশ্চয় দেখিলে কেনেকুৱা লাগিল চাই ভিডিঅ'টো ক'ব। আৰু কাহুৱা ৰিজৰ্টখন এতিয়া যিটো পৰিৱেশ, নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াতকৈ আৰু বেছি ধুনীয়া লগা হৈ পৰে পৰিৱেশটো। আৰু আমাক বেছি ভিতৰলৈ যাব দিয়া নাই, চব বন্ধ কৰি দিছে। নৱেম্বৰ ডিচেম্বৰ মাহত চব খুলি দিয়া হয়, গতিকে আপোনালোকক বেছি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ। আৰু যদি নৱেম্বৰ ডিচেম্বৰ মাহত পাৰোঁ আহিম ইয়াত, আৰু আপোনালোক গোটেই প্লেচখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকে যদি কেতিয়াবা কাহুৱা ৰিজৰ্টত আহিম বুলি ভাবিছে, তেতিয়াহ'লে নলবাৰীৰ পৰা বেছি দূৰ নহয়, নলবাৰী গণেশ মন্দিৰৰ পৰা যিটো ৰাস্তা যায় উত্তৰ ফালে, সেই ধমধমা চাইডে সেইটো ৰাস্তাটোত গ'লে হ'ল। নলবাৰী গণেশ মন্দিৰৰ পৰা 3.5 কিলোমিটাৰ হয়। সকলোৱে গম পায়, কাহুৱা ৰিজৰ্ট বুলি সকলোৱে চিনিয়ে পায়, ক'লেই হ'ল আৰু আপোনালোকে তাতে দেখাই পাব।